হাই বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে। এটা মেক অভাৰেৰে আৰম্ভ কৰিছোঁ দেৱালী। আপোনালোকৰ দেৱালী কেনেকুৱা গ'ল ক'ব। এয়া মই আল্পনা আঁকি আছিলোঁ আৰু সন্মুখত দেখুওৱা যিটো কালিৰ যিটো মেকআপ কৰিছিলোঁ সেয়া মোৰ ভাগিনজনীক মই কৰিছিলোঁ। কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু আপোনালোকৰ দেৱালী কেনেকুৱাকৈ গ'ল সেইটো নিশ্চয় জনাব। আমাৰ খুব চিম্পুলকৈ এইবাৰ কৰিলোঁ, বেছি একো ডাঙৰকৈ কৰা নাই। মোৰ হাতত বেলেগ ৰং নাছিল, ছাডেন আল্পনা বনাম বুলি ভাবিলোঁ, তো সেয়েহে আটাৰ গুৰিৰে আল্পনাটো আঁকিলোঁ। ভাগিনজনীও কৈ আছিল যে মামী এটা আল্পনা আঁকিম দিয়া, ভাল লাগিব। আৰু গেটৰ সন্মুখতে আঁকিলোঁ, কিন্তু বেছি সময় ৰাখিব নোৱাৰোঁ কাৰণ গাড়ীখন ওলোৱা সোমোৱাৰ কাৰণে গেটখনৰ সেইখিনিয়ে ঠাই আছে আৰু আল্পনাটো বেয়া হ'ব বুলি ভাবিও বেছি কালাৰ একো ব্যৱহাৰ কৰিবলৈ ইচ্ছা নকৰিলোঁ, সেয়ে আটাৰ গুৰিৰে আঁকিলোঁ। আপোনালোকে আল্পনা আঁকিছেনে বা কেনেকুৱাকৈ কি কৰিছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এয়া আল্পনা অঁকাৰ পিছত মই সাজি কৰি আহি আল্পনাত চাকি দিলোঁহি আৰু কলগছৰ গুৰিতো চাকি দিবলৈ ওলাইছোঁ। এয়া ভাগিনীজনীয়েও চাকি দিছে, তাইও বোলে চাকি দিয়ে আল্পনাত। তাইকো অকণমান ভিডিঅ'ত তুলি ৰাখিলোঁ আৰু এয়া মই চাকি দি আছিলোঁ। চাকিসমূহ দিয়াৰ পাছত এয়া কলগছকেইডাল ধুনীয়া লাগিছে। এইবাৰ বেছি একো আয়োজন কৰিব পৰা নগ'ল কাৰণ আমাৰো মাহঁতৰো গা বেয়া আছিল, মোৰো আছিল আৰু বিয়া আহি আছে, তো এইবোৰৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। তো দীপাৱলীটো বহুত ডাঙৰকৈ উদযাপন কৰা নহ'ল, এটা সামূহিকভাৱে উদযাপন কৰি থ'লোঁ। আৰু কিছুদিন পিছত যিহেতু আমাৰ ঘৰত পূজা এখন হ'ব, সেয়েহে দীপাৱলীৰ কাৰণে ইমান ডাঙৰ এটা প্ৰস্তুতি এইবাৰ চলোৱা হোৱা নাই। নেক্সটবাৰ কিবা এটা নিশ্চয় ভালদৰে কৰিম। তো ইয়াত এনেকুৱাকৈ আমাৰ দীপাৱলী উদযাপন হৈ গ'ল। আৰু আপোনালোকে কেনেকুৱাকৈ দীপাৱলী উদযাপন কৰিলে প্লিজ নিশ্চয় আমাক কমেণ্ট কৰি জনাব। তো আজিলৈ ইমানেই।